অনুপম শইকীয়া আৰু আৰু মুচি বৰা লাগছি কি আৰু তহু দকছো তুমি তো কাৰ তুমি তো কাৰ পিনচু বা গতে হেলে মানে গাইছ চাকৰি শুনক মানে গাইছ কিবা আমাৰ থম হে গাইজ স্বাগতমটো গাঁৱলীয়া আৰু আগতে নতুন সুন্দৰ ব্লগৰ এতিয়া আপোনালোকৰ মাজলৈ আহি গ'লো আৰু নিশ্চয় ঠাণ্ডাৰ তাতে মানে গম পাইছে ভিডিঅ'টো কি হ'ব লাগিছে মানে গাইজ আমাৰ আমদাবৰা সভা আৰম্ভ হৈছে 19 ফেব্ৰুৱাৰীৰ পৰা কিন্তু গাইজ মানে ব্লগ বনাবৰ চান্স পোৱা নাছিলোঁ তো আজি হৈছে 24 ফেব্ৰুৱাৰী মানে গাইজ আজি হৈছে আমাৰ সভাৰ লাষ্ট দিন মানে লাষ্ট ডে তো আজি ভাবিছোঁ আপোনালোকৰ সভাখন গোটেইখন দেখুৱাম ক'ত কি কৰিছে কেনেহেন কৰিছে তাৰ লগতে গাইজ মানে আজি আমাৰ গায়ক আছে দুটা অনুপম শইকীয়া আছে গাইজ মৌৰুচি বৰা বুলি এজন মানে ছোৱালী আছে তো বহুত বেছি ধামাকা হ'ব চবখিনি দেখুৱাই আছোঁ তাৰ লগতে মানে গাইজ যদি কোনোবাই চেনেলটো যদি ছাবস্ক্ৰাইব কৰে বৰ্তমান চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বহুত দিন ধৰি ভিডিঅ' দিয়া মানে গাইছ বহুত প্ৰব্লেমত ধৰি তো ভাবছিলোঁ এইবাৰ সভাৰ এটা চিৰিজ বনাম বুলি কিন্তু গাইছ নহ'লা তো আজি যিহেতু লাষ্ট দিন সভাখন গাইছ নেদেখালেও মানে অলপ বঢ়িয়া লাগে না তাৰ কাৰণে দেখি আছোঁ ধুনীয়াকৈ চাই সিদ্ধাৰ্থ আহিছে চবখিনি লগ পাই আহিছোঁ মানে দেখুৱাই আছোঁ তাহাকো সিদ্ধাৰ্থ আৰু লগে সভাখন ভালকৈ দেখুৱাই আছোঁ তো চাই থাকক ভিডিঅ'টো তেওঁলোকে তো বলক তো গাইজ ফাইনেলি আমি আহি পাই গ'লো আমাৰ আমদাবৰলা সভা ইফালে গেট আছে আৰু সিদ্ধাৰ্থ গাইজ আহি পাই গ'লা তো গাইজ ফাইনেলি আমি শৰ্মাকো লগ পাই গ'লো ইও গেল আহি গ'ল গাড়ী চাড়ী লৈ গাইজ তো কেনে ক'ব আজি গাইজ লাষ্ট ডে বিৰাট মজা আজি ফাংচন আছে তো টুপি চুপি মাৰিছোঁ গেট দেখে দি গেটটো আছে ৰ এতিয়া গেটৰ ভিতৰত যাই আছোঁ এতিয়া মানে গায়ক আছে এতিয়া গায়ক আছে কি হা গায়ক আছে অনুপম শইকীয়া আৰু মুচি বৰা লাগছি কি আৰু তহু দকছো তুমি তো কাৰ তুমি তো কাৰ পিনচু বা গতে হেলে মানে গাইছ চাকৰি শুনক মানে গাইছ কিবা আমাৰ থম বনাই দিব মানে তো সেইকাৰণে এইটো পিছে নিজে চুৰি কৰি চাকছো ইয়াৰ গাইছ গাইছ টুপিটো পিন্ধি আছি তো দেখ কৰক তো গাইছ আৰু মই আপোনাক ক'ব আছোঁ কি এইবাৰ আমাৰ সভাখন গাইছ মানে 77 বছৰ হ'ল তো যোৱা বছৰ আছিল 76 কিন্তু গাইছ যোৱা বছৰ মানে আমাৰ সভাৰ যিটো গাইছ 75 বছৰ মানে যিটো হীৰক জয়ন্তী পাতে সেইটো গাইছ মানে আমাৰ যোৱা বছৰে পাতা হৈছিল হীৰক জয়ন্তী তো যোৱা বছৰ জুবিন দা হৈছিল ইফালে সভাখন আছেয়ে তো জুবিন দা আছিল তো বহুত বেছি ভাল হৈছিল এইবাৰতো গাইছ বঢ়িয়া হোৱা নাই কিন্তু এইবাৰ গাইছ অলপ গায়ক আৰু গাইছ অলপ মানে থিয়েটাৰটো মানে নাটকটো অলপ ভাল নহয় তথাপিও আৰু ইমান বঢ়িয়াও নহয় তো এইফালে আমাৰ আছে এইবাৰ আৰু আপোনাক ক'ব আছোঁ কি অইন বছৰ গাইছ মানে মীনা বাজাৰ নাহে এইবাৰ গাইছ মীনা বাজাৰো হৈছে এইফালে চাওক চেৰ কি আছে কিবা আছে এইফালে আমাৰ এই ট্ৰেইন যি থাকে গাইছ ট্ৰেইনো হৈছে চবখিনি আহিছে আৰু লাইট চাইট দিব এইবাৰ গাইছ দোকান বহুত দিছে দোকান বহুত দিছে তাৰ লগতে মানুহো বহুত দিছে এতিয়া কৈছোঁৱে কি মই এইবাৰ খোৱাৰ গাইছ চিৰিজ বনাম বুলি ভাবিছিলোঁ কিন্তু কথাটো হৈছে গাইছ ঘূৰি থাকোঁতে গাইছ এনেকৈ উল্টা পাল্টা ঘূৰি আছোঁ কিবা কৰিছোঁ গাইছ মানে চিৰিজ বনাব নহ'লা তো তাৰ কাৰণে আজি যিহেতু ক'ৰবাত লাষ্ট ডে আজি লাষ্ট নাইট তো ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছোঁ গোটেইখিনি তো আৰু যদি গাইছ ব্লগ বনাওঁ যদি নগৈ গাইছ আপোনালোক যদি মই ফেচ দেখুৱাব নোৱাৰোঁ তো সভাখন আপোনালোক মই বেক কেমেৰা দি ধুনীয়াকৈ দেখুৱাই আছোঁ মিউজিক লৈ ধুনীয়া কৰি আৰু গাইছ কপি লাগিব পাৰে না সেইকাৰণে গাইছ ব্লগ বনাব অলপ সেই লাগে তো ধুনীয়াকৈ অল সভাখন দেখুৱাই আছোঁ একদম গেটৰ পৰা আৰম্ভ কৰি ক'ত কি আছে চবখিনি আৰু গাইছ এয়া আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া মঞ্চত তো আপোনালোকে উপভোগ কৰক Apa
আপোনালোকৰ সঁহাৰি আপোনালোকৰ মৰম সদায় আমি কামনা কৰোঁ আৰু এইবাৰ গাবলৈ লৈছোঁ আপোনালোকে অতিকৈ মৰম দি থোৱা এটি গীত গতিকে নিশ্চয় আপোনালোকৰ এনেদৰেই একেলগে সকলোৰে সহায় সহযোগিতা অটুট থাকিব এইবাৰ আপোনাৰ মনত পৰিছেনে বাৰু আচলতে কাজিৰঙা আৰম্ভটো কৰিছোঁ আমদক বৰ্ণালে আহিলোঁ পিছে মই বৰ ধুনীয়া ডেকা পাহোৱান ডেকা দেখিছোঁ দেই ইয়াত আৰু গাইজ এয়া আমাৰ মঞ্চত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মৌৰুচি বৰা। আমাৰ ছোৱালীখিনিয়ে বেয়া পাব নি বাৰু পাপাই নহয় ঠিক আছে আমাৰ ছোৱালী লৈ যাওক কিন্তু এতিয়া মই পাহোৱান ডেকাক লৈ গৈছোঁ দেই গাইজ ফাইনেলি আপোনালোকে দেখলা আজি পৰা আমাৰ সভা শেষ ধুনীয়াকৈ চবখিনি আপোনালোকে দেখালোঁ মানে গাইজ আমাৰ অনুপম শইকীয়া আছিল লগতে মৌৰুচি বৰা আছিল আমাৰ গাইজ মানে আজি গায়ক তো ধুনীয়াকৈ চবখিনি দেখালোঁ আৰু গাইজ যোৱাকালি মানে থিয়েটাৰ শেষ হৈছে পাৰলি গাইজ থিয়েটাৰ দেখালোঁ আপোনালোক কিন্তু গাইজ মই ভিডিঅ' বনোৱা নাই তাৰ কাৰণে আপোনালোক দেখুৱাই নাই তো সভাখন ধুনীয়াকৈ দেখালোঁ কিমানখিনি দোকান আছিল লগতে মীনা বজাৰ চিনা বজাৰ চবখিনি দেখালোঁ তো সভাখিনি মানে সভাখন শেষ হ'ল এতিয়া গাইজ ঘৰত যাই আছোঁ তো মোটামুটি টাইম গাইজ 2টামান বাজিল তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নেক্সট ভিডিঅ'টো লগ পাইছোঁ তাহলে বাই বাই জয় অসম।